Come on. Happy birthday. Udah. Hello, welcome and welcome back to my YouTube channel. আজি নতুনকৈ আকৌ এটা ভিডিঅ' বনাবলৈ লৈছো আৰু এতিয়া সময় হৈছে 8:30 আৰু এতিয়া আমাৰ ঘৰত মানুহ কোনো নাই মা খুৰী সব পিকনিক খাবলৈ গ'ল আৰু এতিয়া আছো মই ঘৰত অকলে কি পঢ়িছা লাইফ অফ এ ড্ৰাইভাৰ ভিডিঅ' নকয় আৰু কাইলে মোৰ বাৰ্থডে আকৌ মই এবাৰ সুধি আহোঁগি কাইলে মোৰ বাৰ্থডে কি সাৰপ্ৰাইজ দিবা আকৌ সুধিছো কি সাৰপ্ৰাইজ দিবা সাৰপ্ৰাইজটো কৈ দিয়ে নেকি একো সাৰপ্ৰাইজ নাই বুলি কৈছে কিবা কিবি দিব চাগে মই মোৰ নিজৰ কাৰণে কেক এটাকে বনাই লম ইয়াতে থৈ দিওঁ এতিয়া যেটো কেকৰ কাৰণে যোগাৰখিনি হৈ গ'ল সেইটো কাৰণে এতিয়া আমি মই কাপোৰখিনি ধুই লওঁ আৰু কৰিবলগীয়া কি কাম আছে কৰি লওঁ কাৰণ মাও আজি থাকিবলৈ আহিব তো এতিয়া মই পটকে কাপোৰখিনি ধুই লওঁ আৰু মাও আহি লওক তাৰ পৰা দেখুৱাম কি কৰোঁ তেনেহ'লে চাই থাকিব আঁতৰি নাযাব লাষ্টলৈকে ভিডিঅ'টো চাব যেহেতু মা নাই কিয়া ঘৰত এতিয়া মই ভাতো বনাব লাগিব দেউতা আছে বাৰু মিষ্টাৰলৈও আছে গতিকে ভাবিলোঁ ভাত চাত বনাই আজৰি হৈ লওঁ একেবাৰে আকৌ এতিয়া ৰুটি নবনাওঁ আৰু মাও আহিব থকা পিছবেলা আকৌ বনাব লাগিবই সেইটো কাৰণে এতিয়া মই বনাম ফুলকবিৰ ভাজি অকণমান গৰম পানী তিয়াই থৈছোঁ এয়া বনাই আছোঁ লাই শাক বুট মটৰ জলকীয়া তাৰপৰা ফুলকবি আলু আৰু মটৰ শুকান চব্জি এয়া মিক্স দালি এতিয়া আমি ভাত পানী খাই আজৰি হ'লো কাম বন কৰিলোঁ আৰু এতিয়া 2টা বাজিব হৈছে মা আহি পালেই আৰু মায়ে ইয়ালৈ আনিছে কেক বনাই এইটো নবৈ বনাই দিছে এইটো আনিছে আনিব লগে লগে দিছে আৰু মই লগে লগে শুনিছোঁ আৰু এতিয়া এয়া চাহ বনাই আছোঁ চাহ খাই লওঁ এতিয়া তাৰ পৰা পিছৰখিনি পিছত দেখাই থাকিম গুড ইভিনিং এতিয়া 4:30 বাজিব হ'ল বাৰু CID কৰি ফুৰিছোঁ কাইলৈ যিহেতু মোৰ বাৰ্থডে সুধিলোঁ মিষ্টাৰ কি প্লেনিং কৰিছে কিন্তু একো নাই কৰা কৈছে আৰু একো নাই কৰা তো মই দিনটো বিচাৰি ফুৰিছোঁ এতিয়া তেওঁ মানে ওলাই গ'ল এই ৰুমটোত কোনো মানুহ নাহে তো ইয়াতে সোমাই ফুৰিছে দিনটো মই চালোঁহি কি কৰি ফুৰিছে এতিয়া আহিয়ে চিধাই মোৰ চকুত পৰিছে বস্তু একো দেখা নাই মোৰ এই চেয়াৰখন দেখিছে চেয়াৰৰ তলত চব মই দেখাই দিছোঁ এইবোৰ মই ভালকৈ দেখাই দিছোঁ ৰ'ব কি কৰে নাজানো আৰু গিফ্টটো দেখা নাই কিন্তু দিবও পাৰে নিদিবও পাৰে তো মই বাৰু অনলাইনত দিলোঁ মোৰ যি লাগে মই গিফ্ট বুলি কৈ নিজেই ডকাইতি কৰি পেলাই অৰ্ডাৰ দি দিলোঁ তেতিয়া মই এইখিনি আপোনালোকক দেখাইছোঁ এইবোৰ চব প্ৰেজেণ্ট পেপাৰ চেপাৰ আনি চব তলত ভৰাই দি দিছে এইবোৰ কিবা কিবি আছে আৰু এতিয়া মই যাওঁ কেকটো বনাওঁগৈ আৰু কেকৰ ৰেচিপিটো দিব নোৱাৰিম চাগে পিছত মই দিম এতিয়া মানে কি হ'ল ভিডিঅ' কৰিবৰ কাৰণে মোৰ কেমেৰা ষ্টেণ্ডডালো নাই খং উঠিলে দলিয়াই দিলোঁ ভাগি থাকিলে আৰু এতিয়া কেমেৰামেনো নাই তেওঁ বিয়া মাতিবলৈ গৈছেতো সেইকাৰণে মই বনাই লওঁ বনাই হোৱাৰ পিছত আপোনালোকক মা অহাৰ কাৰণে দেউতাই এয়া মাছ আনিলে ছাগলীৰ মাংস আনিছে মাংসও বনাই হৈছেগৈ তাৰপৰা মায়ে ভাজি বনালে এয়া মাছৰ জোল বনালে মই কি সাৰপ্ৰাইজ দিবা কাইলৈ কি কৰিবা সাৰপ্ৰাইজ হ'ব বাৰু বাদ দিয়া মই নিজে মোৰ কাৰণে সাৰপ্ৰাইজ কথা পাতোতে বেছি মানুহ নাই বাৰু মাত্ৰ 3জনী দুগৰাকী মানে ইমান কথা পাতি আছে খাই লওঁ যে
এতিয়া খাই লওঁগে চবেই ভাত খাই আছে মাছ মাংস আৰু মই ৰাতি খাওঁ ইয়াত ডালিয়া অকল ডালিয়া খাই খাই থাকোঁ আজি মোৰ বাৰ্থডে এইটো কেক দিছে অকে কেক দিছে বোলে এইটো চকলেট দিছে ৰাতিপুৱাই আৰু এইটো ডাঙিয়া না এইটো মই বনাইছো আৰু এইটো কেক যিটো মই এতিয়া বনালো কালি যে কৈছিলো ৰেচিপি দিব নোৱাৰো কেমেৰামেনে এজন নাই এতিয়া আহিলা কাৰণে ধৰি দিছে এইটো বনালো কেনেকুৱা হৈছে ক'ব পৰা ৰাতিপুৱা উঠিয়ে মই চকু মেলাই নাই এইটো দিছে গিফ্ট দিছে ঢেৰ লিখি দিছে Happy birthday to you, happy birthday to you, happy birthday to my dearest I. We'll always love you. Happy birthday to you. Happy birthday to you. Happy birthday, dear mommy. Happy birthday to you. এতিয়া ভগৱানক চিন্তা কৰি নতুন বছৰটো যাতে ভালে কুশলে যায় প্ৰাৰ্থনা কৰি May God bless you. May God bless you. Gua, gua, gua. উঠিয়েতো কেক কাটি লৈ শুই উঠিয়ে মই কি হ'ল চাহ নাখাওঁ ৰাতিপুৱা এইটো হাৰ্বেল প্ৰডাক্ট ইউজ কৰি থাকোঁ নিউট্ৰিশ্যনৰ কাৰণে এইটো ফাৰ্ষ্ট ইয়াৰ 1 চামুচ লওঁ তাৰ পৰা অলপ গৰম পানী দি খাওঁ এইটো সময়তে খাই আছোঁ দেখাবলৈ পাহৰি গ'লোঁ তাৰপৰা ব্ৰেকফাষ্ট কৰোঁ দেখাম আৰু কি খাওঁ কৰোঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে কি হয় কৈ আছে ইভিনিং কিবা ছাৰপ্ৰাইজ আছে বুলি তো দেখাই থাকিম জইন হৈ থাকক এইখিনি মোৰ ফ্ৰেণ্ডখিনি আহিছিলে মনে মনে চবেই ছাৰপ্ৰাইজ দিলে দাদা দিলে কেক আনিলে কেক কাটিলোঁ কিন্তু দেখাবলৈ নহ'ল Come on. Happy birthday. Udah. Sudah bisa lagi aja nih. Happy birthday to you. Happy birthday to you. Happy birthday dear Puna. Happy birthday to you. Tada. Baba gitu. Jangan
আনবক্সিং কৰা গিফ্ট হয় নে বঢ়িয়া আছে মানে এটা গিফ্টে নহয় এনেকে লাগি কৰিবা Oh, ini apa sih kalau saya? Jumpa. Saya tidak ada. Oh iya. Ini lagi saya. Apa sih deh? Unboxing. Ini. Ayo dah. Terus deh mulai. Undak tuh di depan kan? Ayo dah. Undak kan ya di kamar. Mulai. Jangan lupa deh. গুড ইভিনিং এতিয়া ভিডিঅ'টো শেষ কৰোঁ বাৰ্থডে হৈ আছিলে মই ভিডিঅ' তেনেকৈ কৰিবলৈ সময় পোৱা নাছিলোঁ বাৰু তাৰপৰা এতিয়া বাৰ্থডে চেলিব্ৰেট হৈ গ'ল গোটেই ৰুম চুম মই চিজিল কৰিলোঁ বাৰু এইবোৰ দেখিছেনে গোটেই বেলুন চেলুন ফুলি অৱস্থা নাইকিয়া হৈছে তো এতিয়া ভাবিলোঁ মই বাৰ্থডে কি উঠিলে কেনেকৈ ছাৰপ্ৰাইজ কৰিলোঁ কি হ'ল আপোনালোকক কওঁ আৰু মই ভবা নাছিলোঁ আচলতে এনেকুৱাকৈ কৰিব বুলি লাষ্টত মই প্ৰথমতে সুধি আছোঁ কি হ'ব কিন্তু একো নাই কৰা পিছত যেতিয়া দেখিলোঁ মানে তেতিয়া মোক আৰু বুদ্ধি কৰি বেলেগৰ ঘৰলৈ ছোৱালীজনীয়ে ফোন কৰি মাতিলে খুৰাৰ ঘৰ তো তালৈ গ'লোঁ তো ইয়াত মোৰ প্লেনিং কৰিলে মাহঁত অৱশ্যে গুচি গ'ল নাপালে মোৰ ফ্ৰেণ্ডো আহিলে যিটাহঁত আহিলে দেখুৱাইছিলে তাহাঁতি গ'ল তাৰপিছত এইটো 3rd নম্বৰৰ কেক দিছোঁ আৰু মানে মই যিটো গিফ্ট দিছিলে ৰাতিপুৱা দেখাইছিলোঁ এইটো আনবক্সিং কৰোঁতে ভাল লাগিলে তো আহক এতিয়া মই আপোনালোকক বস্তুখিনি দেখাওঁ কি পালোঁ কোনে কি দিলে এতিয়া মই এটাত আপোনালোকক গিফ্টবিলাক দেখাই যাওঁ তো চাই যাওক কি দেখাওঁ এইটো দিলে আমাৰ খুৰীয়ে তাৰপিছতে মোৰ মা আছিলে বুলি কৈছিলোঁ ন তো মায়ে আনিলে এইখন চাদৰ দিলে ইমান ধুনীয়া এখন বন্ধ হৈ আছে ইমান ধুনীয়া চাদৰ তাৰপৰা এইটো পাৰ্চ এইটো আমাৰ বৈ মাহঁতত দি পঠিয়াইছে আৰু চেইন আছে এইটো পাৰ্চ নবৈ দিলে এইটো মায়ে দিলে আমাৰ ইয়াৰ মায়ে জিতা আহিছিলে বুলি কৈছোঁ তাইতো ইমান মৰম লগা পইচা দিছে বহুত মৰম লগা হ'ল তাই মোক কৈছে তই ফুলৰ খেতি কৰি ভাল পাওঁ যেতিয়া তোক ফুলৰ বস্তুৱে দিছোঁ এইটো
এইটো কেনেকুৱা লাগিছে জনাব কমেণ্টত। আৰু এইখিনি মই আপোনালোকক দেখা যাম। এইটো আনবক্সিং কৰোঁতে বহুত ভাল লাগিলে। ভিডিঅ'টো দেখিব বাৰু। মই পাইপা দিছিল এপা মোৰ দিছিল আৰু কেক কাটোতে। ফুলপাহে সতি কেনেকুৱা লাগিছে কমেণ্টত কমেণ্ট কৰি জনাব। তাৰপৰা এইটো দাদা এজনে দিছিলে ওচৰৰ, আৰু চকলেট আছিলে হ'বমান মই অকণমানি ল'ৰা ছোৱালীকেইটাক দি দিলোঁ। এইটো আমাৰ দাদাই আহিছিলে, দাদা এইপিনে ডিউটিত গৈছিলে, সিও আহিছিলে ঘৰলৈ মা যোৱাৰ পিছত। তাৰপৰা এইটো কি দিলে, তাৰপৰা এইটো এইবাৰ মই এনেই কিনি খাওঁতো। এইবাৰ আমাৰ পেহীয়ে, মই যিটো ডায়েটিং কৰি আছোঁ বাৰু, আজি নাই কৰা, ডায়েটিং কৰি আছোঁ। মোৰ যিজন কোচ হয় তেওঁ কৈছিলে, আজি আহি পালেহি। এইটো বাৰ্থডে গিফ্টতে ধৰি লৈছোঁ। আপোনালোকক ভাবিলোঁ দেখাই দিওঁ। আজি পালেহি, একদম ধুনীয়াকৈ মেলি গৈছে। হাৰ্বেল লাইফ নিউট্ৰিচন, এইটো প্ৰটিন পাউডাৰ। এইটো হৈছে ফৰ্মুলা 1 নিউট্ৰিচন শ্বেক মিক্স, আৰু এইটো মই লৈছোঁ এবাৰ কুলফি। আগৰবাৰটো মেংগ আছিলে, তো এইবাৰ ফ্লেভাৰটো লৈছোঁ কুলফি। মোৰ ব্ৰেকফাষ্ট ডিনাৰ বহুত ভাল লাগিলে। আৰু আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।